তো গুড মৰ্ণিং ইব্ৰাহিম, তো সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ইউটিউব চেনেলতে। আজি আমি আহিছোঁ পথাৰত ফুৰিবলৈ। কেনেকুৱা সেউজীয়া ধাননি পথাৰত, কি সুন্দৰ এটা পৰিৱেশ, পক্ষী চক্ষী এইবিলাকে চিল্লাই আছে, অৰ্থাৎ কেনেকুৱা এটা মনোমোহা পৰিৱেশ। তো ইয়াতে খেতি, এনে আমাৰ খেতিও আছে এইফালে। তো এইখিনি নাযাওঁ, মই এনে ৰাস্তাৰে চাই আছোঁ। তো সেইটো হ'ল মেইন ৰাস্তা, অৰ্থাৎ পথাৰৰ ৰাস্তা। তো এইফালেও খেতি, আপুনি যদি চাই বহুত দূৰলৈকে খেতি আছে। মানে আমাৰ এই পথাৰটো বহুত ডাঙৰ পথাৰ হয়। ইফালে আপোনাৰ ইফালে আছে, এইটো চাইডত একেবাৰে বহুত দূৰলৈকে এইটো পথাৰ। বহুত ধুনীয়া ধান হৈছে। ইয়াতে আপোনাৰ লাইনৰ খুঁটা, অৰ্থাৎ যিটো নেকি টাৱাৰ লাইন, অৰ্থাৎ ডাঙৰ লাইন, সেইটো পাৰ হৈ গৈছে এই পথাৰৰ মাজেদি। এটা নহয় দুটা লাইন পাৰ হৈ গৈছে। এটা আছে এইটো, এটা আছে এইটো। এইটো হ'ল ডাঙৰ, আৰু এইটো যিটো দেখাইছিলোঁ এইটো অলপ সৰু। মানে অৰ্থাৎ ইয়াতে কম কাৰেণ্ট পাছ কৰি দিয়ে, তাতে বেছি দিয়ে। ইয়াতে আৰু আছে, এই তাতে মানুহে কিবা কিবি চাই আছে। কিছুমানৰ পুখুৰী হয় এইটো, মানে ঠিক দেখা পোৱা নাই যদি মই দিয়ে। জুমটো ঠিক তেনেকুৱা নহয়, 4x জুম কৰিব পাৰি, সেইবাবে বেছি এটা ভাল হোৱা নাই। আৰু কেমেৰা কোৱালিটিটো ঠিক নহয় সেইকাৰণে। বাকী সকলোতো ভালেই আছে। ঈদ সকলোৰে ঠিক ঠাকে গ'ল কিজানি চাগে, আমাৰো গ'ল। বাকী আৰু যাব লগা হৈয়ে গৈছে কামত, য'ত নেকি নিজে নিজে কামত, অৰ্থাৎ ঈদ বুলি আহিছিল সকলোৱে, ঘৰত আহিছিল। তো কি ধুনীয়া একেবাৰে আপোনাৰ আকাশখন মেঘ হৈ আছে, অৰ্থাৎ সূৰ্য এতিয়ালৈকে ওলোৱা নাই। টাইম বেছি হোৱা নাই, 6টা বাজে। তো কি এটা ধুনীয়া পৰিৱেশ, তো ভালেই লাগে পথাৰত। মই এনেই নৰ্মেলি যদি ঘৰত আহোঁ তেতিয়াহ'লে মই পথাৰত এবাৰ আহিমেই, কাৰণ কিয়নো মই পথাৰত নহাকৈ থাকিব নোৱাৰোঁ। কিয়, এনে মোৰ ভাল লাগে পৰিৱেশটো। পথাৰত মানে একেবাৰে চাইলেণ্ট হৈ থাকে, মানে পক্ষী চক্ষী এইবিলাকৰ চিঞৰ বাখৰ থাকে, সেইবিলাকে ভাল লাগে। তো এইখিনি আছিল, তো চাই লওঁ।